हेलो फ्रेंड्स मैं सञ्जय और आपनलोকৰ মাজত লৈ আছো আসাম পলিটেকনিকৰ বাবে ফিজিক্স অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ এমসিকিউ কোৱেশ্চনছ সো फ्रेंड्स ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিবা সো फ्रेंड्स ভিডিওটো সম্পূৰ্ণকৈ চাই থকাৰ বাবে ধন্যবাদ নাম্বাৰ 1 আবিষ্ট বিদ্যুৎ প্ৰবাহৰ মান কিহৰ ওপৰত নিৰ্ভৰ কৰে সো এনসাৰ হৈছে নাম্বাৰ ডি চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য আৰু ঘূৰ্ণনৰ ওপৰত নাম্বাৰ 2 বিদ্যুৎ প্ৰবাহৰ চাৰিওফালে কোনটো ক্ষেত্ৰ তৈয়াৰ হয় সো এনসাৰ হৈছে নাম্বাৰ এ চুম্বক ক্ষেত্ৰ নাম্বাৰ 3 নিউক্লিয়াছৰ মাজত কেই ধৰণৰ কণা দেখিবলৈ পোৱা যায় সো এনসাৰ হৈছে নাম্বাৰ এ দুই ধৰণৰ নাম্বাৰ 4 আহিত বস্তু এটাই পৰস্পৰৰ ওপৰত বল প্ৰয়োগ কৰিলে সেই বলক কি বোলা হয় সো এনসাৰ হৈছে নাম্বাৰ ডি বৈদ্যুতিক বল নাম্বাৰ 5 যি পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় তাক কি বোলা হয় সো এনসাৰ হৈছে নাম্বাৰ সি অন্তৰক নাম্বাৰ 6 হিলিয়ামৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান সো এনসাৰ হৈছে নাম্বাৰ এ দুটা নাম্বাৰ 7 দুটা আধানৰ মধ্যৱৰ্তী আকৰ্ষণ বা বিকৰ্ষণ বলৰ মান কোনটো সূত্ৰৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰি সো এনসাৰ হৈছে নাম্বাৰ বি কুলম্বৰ সূত্ৰৰ দ্বাৰা নাম্বাৰ 8 বিদ্যুৎ বীক্ষণ যন্ত্ৰৰ দ্বাৰা কি নিৰ্ণয় কৰা হয় সো এনসাৰ হৈছে নাম্বাৰ সি আধানৰ প্ৰকৃতি নাম্বাৰ 9 বিদ্যুৎ বলৰেখাৰ অৱতাৰণা কৰা বিজ্ঞানীজনৰ নাম কি সো এনসাৰ হৈছে নাম্বাৰ সি ফেৰাডে নাম্বাৰ 10 যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ সহজে পৰিবাহিত হ'ব পাৰে তাক কি বোলা হয় সো এনসাৰ হৈছে নাম্বাৰ এ পৰিবাহী